আমাৰ অসমত এবাৰ কাটঅফ বহুত কম যাব এতিয়া কিন্তু ৰিজেক্টেড হৈছে অসমত 600 প্লাছ সকলোবোৰ আলোচনা কৰিম নমস্কাৰ প্ৰিয় বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোৰে মোৰ এডিশ্যনলৈ সো বন্ধুসকল যেটো এছএছচিৰ কাৰণে বহুত অপেক্ষা কৰি আছিলে সকলোৱে মই অপেক্ষা কৰি আছিলোঁ যেটো 7 তাৰিখে ৰিজাল্ট দিব বুলি ভাবিছিলোঁ যদিও ৰিজাল্ট নিদিলে আৰু আপোনালোকক মই আগৰ ভিডিঅ'টো জনাইছিলোঁ যে ৰিজাল্ট পলম হোৱাৰ কাৰণ কি যেটো সিআৰপিএফে ডাটাবিলাক এছএছচিক দিবলৈ যেটো পলম কৰিলে কিন্তু এটা আশা আমাৰ আছিলে যে এমএছচি ফালৰ পৰা যেটো জাৰি কৰিছিল যে 22 তাৰিখৰ পৰা 7 ডিসেম্বৰৰ ভিতৰত যেটো ৰিজাল্ট দিব লাগে কিন্তু সেই ডাটা মতে যেটো কাম নচলিলে কাৰণ প্ৰসেসটো লেট হ'ল এবাৰ আৰু প্ৰসেসটো এবাৰ সম্পূৰ্ণ বেলেগ হৈছে যেটো চাওক মই আজি এটো ভিডিঅ'ত আলোচনা কৰিম ফাইনাল মেৰিট কিমান যাব পাৰে আৰু কি কাৰণে কম যাব পাৰে সকলোবিলাক মই জনাম তো ভিডিঅ'টো ইম্পৰ্টেন্ট হ'ব গৈ আছে সকলোকে চাব চাওক প্ৰথম কথাটো হ'ল কি যেটো আমাৰ ৰিএকচন লেটাৰ আহিছে আপোনালোকে দেখা পাইছে চাগে ৰিএকচন লিষ্টটো যেটো নেকি অল ওভাৰ ইন্ডিয়াত 5540 এপ্ৰক্স যেটো ৰিজেক্টেড লিষ্ট আহিছে গতিকে তাৰ ভিতৰত আমাৰ অসমৰ ৰিজেক্টেড লিষ্ট কিমান আছে 600 প্লাস আছে যেটো আৰু অসমত যদি 600 প্লাস ৰিজেক্টেড হৈছে লৰাবিলাক তেনেহলে আমাৰ অসমত কাটঅফ বহুত কম যাব আৰু কিমান যাব আপোনাক সবিশেষ জনাম চাওক বন্ধুসকল যেটো আপোনালোকে লিষ্টখন চাব পাৰে আমাৰ অসমৰ তাত গুপ্তা যাদৱ কুমাৰ এনেকুৱা ধৰণৰ মানুহ বহুত হৈ আছে কিন্তু এনেকুৱা নহয় যে আমাৰ অসমত গুপ্তা যাদৱ কুমাৰ নাই আছে কিন্তু 600 প্লাস যেটো ৰিজেক্টেড হৈছে কিন্তু ইমান মানুহ নাই এইখিনি গুটেখিনি বাহিৰৰ হয় যেটো আমাৰ কি হৈছে বাহিৰৰ ষ্টেটতে হেতি 10 পাস কৰি পিনে আমাৰ ইয়াত অসমত এপ্লাই কৰি মেলি ফেক ডকুমেন্ট উলিয়াই পিনে যেটো হেতি এপ্লাই কৰাৰ কাৰণে ডকুমেন্ট ভেৰিফিকেশন কৰোতে যেটো হেতক উলিয়াইছে কিন্তু আগৰ পৰ্যায়ত মই যেটো কৈছিলো যে ট্ৰেনিংত আগতে কিছুমানক ট্ৰেনিংত ভেৰিফাই কৰোতে উলিয়াই কিন্তু এবাৰ তেনেকুৱা হোৱা নাই এবাৰ আগতেকে গুটে প্ৰসেসটো চাই মেলি আগতেকে উলিয়াইছে মানুহবিলাক হেতু কাৰণে এবাৰ আমাৰ অসমৰ কাৰণে ভাল এটা প্লাস পইণ্ট আছে যেটো কম কাটঅফ যাব গতি কাটঅফ কিমান যাব সকলোবিলাক মই আলোচনা কৰিম সব নকল মই ওবিসিৰ কথা কৈছো ফিজিক্যাল আৰু মেডিকেল ওবিসিৰ কিমান গৈছে 66 গৈছে যদি 66 ৰ পৰা যদি আপোনাৰ 13 সুদৰ নম্বৰ যদি বেছি আছে তেনেহলে আপোনালোকে ফাইনাল মেৰিটত নাম অহা সম্ভাৱনা আছে ঠিক তেনে আপোনালোকৰ নিজৰ নিজৰ কাষ্ট চাব এসসি এসটি যদি ফিজিক্যাল আৰু মেডিকেলত যিমান নম্বৰ আছে তাৰ পৰা যদি 12 13 নম্বৰ যদি আপোনালোকে বেছি আছে তেনেহলে আপোনালোকে ফাইনাল মেৰিটত নাম অহা সম্ভাৱনা আছে গতিকে ইমান টেনচন লবলগীয়া নাই নিশ্চিন্তকে থাকক যেহেতু আপোনালোকৰ ৰিজাল্ট 3-4 দিন মান যেটো ওয়েট কৰিব লাগিব কাৰণ ইমান দিন ওয়েট কৰিলে যেতিয়া আৰু কেইদিন মান ওয়েট কৰক আৰু যেটো কাটঅফটো কম যাব আপোনালোকক মই কলি কি কাৰণে কম যাব ৰিজেক্টেড যেটো আগতেকে গুটেখিনি লৰা ছোৱালীবিলাক উলিয়াইছে তাৰ কাৰণে বহুত ভাল খবৰ আমাৰ অসমৰ কাৰণে সো চাও আৰু কি হয় এতিয়া কাটঅফটো আহিলে মেনু গম পামেই সো এয়া আছিল সৰু ইনফৰমেশন যদি ভিডিঅটো ভাল পায় লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় অসম